নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ জ্ঞাতাৰ্থে যুগুতোৱা হৈছে। আজি হৈছে 11 মে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। গতিকে বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যান-বাহন গৰাকী দিব্যাংগ জ্যেষ্ঠ নাগৰিকৰ বাবে পৰিবহণ বিভাগৰ এটা বিশেষ পদক্ষেপ। ঘৰতে বহি যান-বাহনৰ কাম-কাজ কৰিব পাৰিব আপুনি, যাৰ বাবে কেইবাটাও টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে, কেইবাটাও ফোন নম্বৰ মুকলি কৰা হৈছে, যাৰ জৰিয়তে ঘৰতে বহি যান-বাহনৰ কাম-কাজ কৰিব পাৰে। সবিশেষ তথ্য জনাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। যান-বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ দিয়া হৈছে। দিব্যাংগ জ্যেষ্ঠ নাগৰিকৰ বাবে পৰিবহণ বিভাগৰ বৃহৎ পদক্ষেপ। দিব্যাংগ জ্যেষ্ঠ নাগৰিকসকলে ঘৰতে বহিয়ে কাম কৰিব পাৰিব যান-বাহনৰ। 1 মে'ৰ পৰা 28 মে'লৈ পৰিবহণ বিভাগে আৰম্ভ কৰিছে বিশেষ জনসেৱা কাৰ্যসূচী। ঘৰৰ পৰাই কৰিব পাৰিব যান-বাহনৰ সকলো কাম-কাজ। ইঞ্চুৰেঞ্চ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণ, বকেয়া কৰ সকলো আদায় দিব পাৰিব ঘৰৰ পৰাই। পৰিবহণ বিভাগৰ দল গৈ ঘৰতে কৰি দিব এই কাম। যিসকলৰ বাবে এই সুবিধাৰ প্ৰয়োজন আছে তেওঁলোকৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। 4টাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে এই সেৱাৰ বাবে। আৰু সেই ফোন নম্বৰকেইটা হৈছে 9577992153, 8011333013, 8227555738, 9127206803। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰত। ৰাজ্যৰ পৰিবহণ বিভাগৰ উপ আয়ুক্ত গৌতম দাসে আহ্বান জনাইছে যান-বাহনৰ গৰাকীক। যান-বাহনৰ লাখ লাখ গৰাকীৰ বাবে ডাঙৰ খবৰ দিয়া হৈছে। দিব্যাংগ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে পৰিবহণ বিভাগৰ বৃহৎ পদক্ষেপ। দিব্যাংগ জ্যেষ্ঠ নাগৰিকসকলে ঘৰতে বহি কৰিব পাৰিব যান-বাহনৰ সকলো কাম। বিদ্যালয়ত বোমাতংক, ইয়াৰ আঁৰত কোন আছে? এক ভয়ংকৰ খবৰ জনাবলৈ লৈছোঁ। দেশত পুনৰ এবাৰ বোমাতংক। সবিশেষ তথ্য ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। বোমাৰে অভিজাত বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। দিল্লীৰ পিছত এইবাৰ আহমেদাবাদৰ বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। আৰক্ষীয়ে লাভ কৰিছে ভাবুকি ভৰা মেইল। আৰক্ষী তদন্তত পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ ৰহস্য। পাকিস্তানৰ ফৈজালবাদৰ পৰা আহিছে এই মেইলসমূহ। ৰাছিয়ান ডমেইনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে এই মেইল। নিৰ্বাচনৰ সময়ত বিদ্যালয়ৰ বুথ কেন্দ্ৰসমূহত ভয়ৰ সৃষ্টিৰ লক্ষ্যৰে প্ৰেৰণ কৰা হৈছিল এই মেইলসমূহ। আৰু বোমাৰে অভিজাত বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। দিল্লীৰ পিছত এইবাৰ আহমেদাবাদৰ বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই। আৰক্ষীয়ে লাভ কৰিছিল এই ভাবুকি ভৰা ইমেইল। আৰক্ষী তদন্তৰ পিছত পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ ৰহস্য। পাকিস্তানৰ ফৈজালবাদৰ পৰা এই মেইলসমূহ আহিছে বুলি তদন্তৰ জৰিয়তে জানিব পৰা গৈছে। আজিৰ পৰৱৰ্তী খবৰটো ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছোঁ। পুনৰ দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৰাজ্যত। এইবাৰ ঘন জংঘলত দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ জখলাবান্ধা বাগজান অক্টা। মৃত দম্পতীৰ নাম ক্ৰমে বালাৰাম চেত্ৰী আৰু পবিত্ৰা দেৱী বুলি জানিব পৰা গৈছে। বিষপান কৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে আৰু স্থানীয় লোকে। মৃত্যু হোৱা দম্পতীৰ ঘৰ ডিমাপুৰত বুলি জানিব পৰা যায়। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ, এটা বিশেষ খবৰ। 53 বছৰ বয়সত উত্তীৰ্ণ হৈছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এক বিশেষ পৰীক্ষাৰ্থী। 53 বছৰ বয়সত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে এগৰাকী মহিলা। শিক্ষাৰ ক্ষেত্ৰত বয়স এতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ দিছে মহিলাগৰাকীয়ে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ঢকুৱাখানাৰ সাপতীয়াৰ 53 বছৰীয়া বাসন্তী শইকীয়া নামৰ এগৰাকী মহিলাৰ সফলতা। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে
বাসন্তী শইকীয়া। ঢকুৱাখানাৰ হাৰসী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মহিলাগৰাকী। বাসন্তী শইকীয়া এগৰাকী অংগনবাড়ী কৰ্মী বুলি জানিব পৰা যায়। ঘৰুৱা ব্যস্ততা আৰু চৰকাৰী দায়িত্বৰ মাজতো কৰি গৈছিল অধ্যয়ন। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এইবাৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে সাজু হৈছে মহিলাগৰাকী। এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বস্তাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহ। ক'ত এই ঘটনাটো সংঘটিত হৈছে, ঘটনাটোৰ সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। দৰ্শকসকল, দক্ষিণ শালমৰাৰ লঞ্চঘাটত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ। বস্তাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে অচিনাক্ত মৃতদেহটো। পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। স্থানীয় লোকৰ তৎপৰতাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে দক্ষিণ শালমৰা আৰক্ষীয়ে। অৰুণোদয় আঁচনিক লৈ এটা নতুন নিয়ম আহি গৈছে। 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু লাখপতি বাইদেউৰ একাউণ্টত সোমাব চৰকাৰী ধন। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰা পৰিলক্ষিত হৈছে। সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। অৰুণোদয় আঁচনিক লৈ এটা নতুন নিয়ম আহি গৈছে। অৰুণোদয় নোপোৱা লোকসকলে অৰ্থাৎ অৰুণোদয় নোপোৱা মহিলাই লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। অৰুণোদয় নোপোৱাকৈ কোনো লোক নাথাকিব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব অৰুণোদয়ৰ ধন। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলেও ৰেচন কাৰ্ড লোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 15 আগষ্টৰ পূৰ্বে ৰেচন কাৰ্ড থকা সকলো লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক ঘোষণা কৰিছে। লাখপতি বাইদেউৰ বাবেও এই ভাল খবৰ দিয়া হৈছে। অৰ্থাৎ 15 আগষ্টৰ পূৰ্বেই লাখপতি বাইদেউ আঁচনিৰ ধন একাউণ্টত সোমাব। বেংকৰ একাউণ্টত প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰেৰণ কৰিব চৰকাৰে। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ঘোষণা কৰা পৰিলক্ষিত হৈছে। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ খবৰ দিয়া পৰিলক্ষিত হৈছে। আজিৰ পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ, এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আগষ্ট মাহতে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। যিসকল নিবনুৱা শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিলে আৰু সেই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আহিছে। কেতিয়া হ'ব অসম আৰক্ষীৰ পৰীক্ষা আৰু কেতিয়া হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা, সেই সন্দৰ্ভত এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্য জনাবলৈ লৈছোঁ। এটা ডাঙৰ খবৰ দিয়া হৈছে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। ৰাজ্যৰ লাখ লাখ চৰকাৰী চাকৰিৰ প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এই ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ঘোষণা কৰা পৰিলক্ষিত হৈছে। ৰাজ্যত নতুনকৈ 50,000 নিযুক্তিৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা পৰিলক্ষিত হৈছে। জুলাই মাহতে পতা হ'ব নিযুক্তিৰ পৰীক্ষা। অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা আগন্তুক জুলাই মাহতেই পতাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। শিক্ষক নিযুক্তিৰ বাবেও জুলাই মাহতেই হ'ব সাক্ষাৎকাৰ। দালাল নোহোৱাকৈ সম্পূৰ্ণ মেধাৰ ভিত্তিত নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি।